Hello everyone, welcome to my channel. আজি মই ডিসকাস কৰিম ইন্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ ওপৰত আৰু এই অৰ্গেনাইজেশ্যনবোৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত, ফৰ্মেশ্যন বা এষ্টাব্লিছ কেতিয়া হৈছিল, প্ৰেজেন্ট প্ৰেসিডেন্ট কোন আছে, ডিটেইলছ মই ডিসকাস কৰিম আৰু কম্পিটিটিভ এক্সামৰ কাৰণে এইবোৰ বহুত ইম্পৰ্টেন্ট বুলি মই ভাবো। ফাৰ্স্ট পইণ্টত দিয়া আছে WHO ৰ বিষয়ে ডিটেইলছ। WHO ৰ ফুল ফৰ্ম হৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন আৰু ইয়াৰ ফৰ্মেশ্যন হৈছিল 7 এপ্ৰিল 1948 চনত। হেডকোৱাৰ্টাৰ জেনেভাত অৱস্থিত আৰু জেনেভা হৈছে ছুইজাৰলেণ্ডত অৱস্থিত। প্ৰেসিডেন্ট কোন যে প্ৰেজেন্ট প্ৰেসিডেন্ট WHO ৰ কোন এক্সামত যদি আহে তেতিয়াহ'লে হ'ব টেড্ৰছ এডহানম। সেকেন্ড পইণ্টত দিয়া হৈছে ICC ৰ বিষয়ে ডিটেইলছ। ICC ৰ ফুল ফৰ্ম হৈছে ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল। ইয়াৰ ফৰ্মেশ্যন বা এষ্টাব্লিছমেণ্ট হৈছিল 15 জুন 1909 চনত। হেডকোৱাৰ্টাৰ্ছ ডুবাইত অৱস্থিত। ডুবাই হৈছে UAE ৰ এখন চিটি আৰু UAE ৰ ফুল ফৰ্ম ইয়াতে লিখি দিছোঁ ইউনাইটেড আৰব এমিৰেটছ আৰু কাৰেন্সিও লিখি দিছোঁ দিৰহাম। প্ৰেজেন্ট CEO হ'ল মনু চাহনী আৰু প্ৰেজেন্ট চেয়াৰমেনজনৰ নাম হৈছে শশাংক মনোহৰ। এক্সামৰ কাৰণে এই গোটেইকেইটা পইণ্ট বহুত ইম্পৰ্টেণ্ট। 3 নম্বৰ পইণ্টত লিখা আছে ইউনিচেফৰ বিষয়ে। ইউনিচেফৰ ফুল ফৰ্ম হৈছে ইউনাইটেড নেশ্যনছ চিলড্ৰেনছ ফাণ্ড আৰু ইয়াৰ ফৰ্মেশ্যন হৈছিল 11 ডিচেম্বৰ 1946 চনত। হেডকোৱাৰ্টাৰ্ছ নিউয়ৰ্ক চহৰত অৱস্থিত। নিউয়ৰ্কটো USAত অৱস্থিত। USৰ ফুল ফৰ্ম হৈছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা আৰু ইয়াৰ প্ৰেছিডেণ্টজনৰ নাম হৈছে হেনৰিটা ফ'ৰ্ড। 4 নম্বৰ পইণ্টত লিখা আছে ৱৰ্ল্ড বেংকৰ বিষয়ে। ৱৰ্ল্ড বেংকৰ ফৰ্মেশ্যন হৈছিল জুলাই মাহত হৈছিল 1944 চনত। ইয়াতে ডেটটো মেনশ্যন কৰা হোৱা নাই। হেডকোৱাৰ্টাৰ্ছ অৱস্থিত হৈছে ৱাশ্বিংটন DC বুলি যে লিখা আছে DCৰ ফুল ফৰ্ম হৈছে ডিষ্ট্ৰিক্ট অফ কলম্বিয়া। প্ৰেজেন্ট প্ৰেছিডেণ্টজনৰ নাম হৈছে ডেভিড R. মালপাছ। নম্বৰ 5ত আছে ইছৰোৰ বিষয়ে। ইছৰোৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত, খুব ইম্পৰ্টেণ্ট এই কুৱেশ্যনবোৰ। হেডকোৱাৰ্টাৰ্ছ অৱস্থিত হৈছে বেংগালুৰুত আৰু এই বেংগালুৰু ক'ত অৱস্থিত যদি আহে এইটো হ'ব কৰ্ণাটকা। ফৰ্মেশ্যন কেতিয়া হৈছিল 15 আগষ্ট 1969 চনত। ইছৰোৰ ফাউণ্ডাৰৰ নাম যদি এক্সামত আহে ইয়াৰ এনচাৰ হ'ব বিক্ৰম চাৰাভাই আৰু প্ৰেজেন্ট প্ৰেছিডেণ্টজনৰ নাম যদি আহে তেতিয়াহ'লে হ'ব কে শিৱন। 6 নম্বৰত দিয়া আছে DRDOৰ বিষয়ে। DRDOৰ ফুল ফৰ্ম হৈছে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন আৰু ইয়াৰ ফৰ্মেশ্যন হৈছিল 1958 চনত। হেডকোৱাৰ্টাৰ নিউ দিল্লীত অৱস্থিত আৰু প্ৰেজেন্ট প্ৰেছিডেণ্টজনৰ নাম হৈছে G. সতীশ ৰেড্ডী। 7 নম্বৰ পইণ্টত দিয়া আছে RBIৰ বিষয়ে ডিটেইলছ। এইখিনি খুব ইম্পৰ্টেণ্ট হয়। RBIৰ হেডকোৱাৰ্টাৰৰ ওপৰত হাই স্কুল যিটো টেট হৈ গ'ল সেই টেটত এই কুৱেশ্যনটো আহিছিল যে RBIৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত। RBIৰ ফুল ফৰ্ম হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু ইয়াৰ ফৰ্মেশ্যন হৈছিল 1 এপ্ৰিল 1935 চনত। হেডকোৱাৰ্টাৰ মুম্বাইত অৱস্থিত আৰু ইয়াৰ গভৰ্ণৰজনৰ নাম হৈছে প্ৰেজেন্ট গভৰ্ণৰজনৰ নাম হৈছে শক্তিকান্ত দাস। নম্বৰ 8ত দিয়া আছে UNৰ বিষয়ে। UNৰ এছামিজ টাৰ্ম হৈছে ৰাষ্ট্ৰসংঘ আৰু UNৰ ফুল ফৰ্ম হৈছে ইউনাইটেড নেশ্যনছ আৰু ইয়াৰ ফৰ্মেশ্যন হৈছিল 24 অক্টোবৰ 1945। সেইকাৰণে 24 অক্টোবৰটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়, এইটো মনত ৰাখিব। হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত যদি আহে তেতিয়াহ'লে হ'ব নিউয়ৰ্ক চহৰত আৰু নিউয়ৰ্কটো ক'ত অৱস্থিত এইটো হৈছে USAত। USৰ ফুল ফৰ্ম হৈছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। প্ৰেজেন্ট প্ৰেছিডেণ্টজনৰ নাম হৈছে এণ্টনিঅ গুটেৰেছ। পইণ্ট নম্বৰ 8ত দিয়া আছে IMFৰ বিষয়ে ডিটেইলছ। IMFৰ ফুল ফৰ্ম হৈছে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড বা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি। ইয়াৰ ফৰ্মেশ্যন হৈছিল 27 ডিচেম্বৰ 1945 চনত। হেডকোৱাৰ্টাৰ ৱাশ্বিংটন DCত অৱস্থিত। প্ৰেজেন্ট প্ৰেছিডেণ্টজনৰ নাম হৈছে ক্ৰিষ্টেলিনা জিয়ৰ্জিভা। লাষ্ট পইণ্টটো দিয়া আছে চাৰ্কৰ বিষয়ে। চাৰ্কৰ ফুল ফৰ্ম হৈছে চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কঅপাৰেশ্যন আৰু ইয়াৰ ফৰ্মেশ্যন হৈছিল 8 ডিচেম্বৰ 1985 চনত। হেডকোৱাৰ্টাৰ অৱস্থিত কাঠমাণ্ডুত আৰু কাঠমাণ্ডুত অৱস্থিত নেপালত। প্ৰেজেন্ট প্ৰেছিডেণ্টজনৰ নাম হৈছে আমজাদ হুছেইন। চাৰ্কৰ অন্তৰ্গত সদস্য ৰাষ্ট্ৰকেইখনৰ নাম হ'ল বাংলাদেশ, ভূটান, ভাৰত, মালদ্বীপ, নেপাল, পাকিস্তান আৰু শ্ৰীলংকা। 2007 চনত আফগানিস্তানেও এই সংস্থাটোত যোগদান কৰে। চাৰ্কৰ যিটো প্ৰথম সন্মিলন সেইটো হৈছিল 1985 চনত ঢাকাত। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন।
ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।